ৰাষ্ট্ৰসংঘৰ মজিয়াত ভাৰতৰ বৃহৎ জয়। মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণা। পুলৱামা কাণ্ডৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰ। সংসদ ভৱন আক্ৰমণৰ মাষ্টাৰ মাইণ্ড মাছুদ আজহাৰ। ভাৰতক অশান্ত ৰখাৰ পৰিকল্পনাকাৰী মাছুদ আজহাৰ। অৱশেষত পূৰণ হ'ল ভাৰতৰ দীৰ্ঘদিনীয়া দাবী। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত পূৰণ হ'ল ভাৰতৰ 10 বছৰীয়া দাবী। আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰা হ'ল জইচ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰক। উল্লেখ্য যে মাছুদ আজহাৰক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী ঘোষণাত বাধা দি আহিছিল চীনে, কিন্তু শেহতীয়াকৈ চীনে তেওঁলোকৰ আপত্তি উঠাই লোৱাত ৰাষ্ট্ৰসংঘই জইচ-ই-মহম্মদৰ মুৰব্বীগৰাকীক আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। বিশ্বৰ কোনো এখন দেশত আশ্ৰয় গ্ৰহণ কৰিব নোৱাৰিব মাছুদে। এতিয়া পাকিস্তানত আত্মগোপন কৰা মাছুদৰ দশা উছামা বিন লাডেনৰ দৰে হ'ব। ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ এই ঘোষণাক আদৰণি জনাইছে ভাৰতৰ লগতে আমেৰিকা, ফ্ৰান্সৰ দৰে বিশ্বৰ আগশাৰীৰ ৰাষ্ট্ৰসমূহে। ইণ্টাৰনেশ্যনেল ডেস্ক, আছাম টক্স।